এয়া আমাৰ সমিত ফাইনেলি আহি পালে আমি বিয়া এটা খাব গৈ আছো ন আজিকালি ইউটিউব কৰা বাদ দিলা নেকি বাদ দিলো কি হৈছে তোমাৰ টিমটো কি কিবা শুনা পালো কিবা হৈছে বুলি ঝগড়া টগড়া কিবা হৈছে ইউটিউব কৰা ইমান সহজ নহয় গাইজ চ' অলপ প্ৰব্লেমৰ সন্মুখীন হ'ব কেতিয়াবা কিবা ডাঙৰ কিবা কিবি প্ৰব্লেম আহি যায় ন তাৰ সন্মুখীন কৰিব লাগিব ন এনেকৈ আমি আগবাঢ়িব লাগিব চ' ইমানে যদি খৰচ হ'লে হয় তো মানে ইউটিউব কৰিব নাপালে হয় ন ত' ইউটিউবৰ জাৰ্ণিটো ইমান কেনেকুৱা মানে অলপ কৈ দিবা যিকোনো কামত তোমাৰ হেৰি থাকে কঠিনতা থাকে কঠিন থাকিবই মানে সেইটো সহ্য কৰিব লাগিব তেতিয়াহে ছাকচেছ হ'ব ধৈৰ্যৰ ফল সদায় মিঠা আৰু গাইজ য'ত গৈ আছোঁ সেই গাঁওখনৰ নাম হৈছে হাতীয়ামুখ ত' বলক হাতীয়ামুখ গাঁওখন বা কেনেকুৱা আপোনালোকক দেখুৱাম আজি বাড়ির শুকর দালি চোপা ভাত পরীক্ষা দেউতাই দেউতাই পোহা ময়না সরা উড়ি ভাবিছোঁ অলপ খোৱা চোৱা অলপ খাই লওঁ কাৰণ পিছলৈ আকৌ সময় নাপাম কাৰণ দৰা আহিব তো তাতো আমাৰ অলপ বিজি হ'ব লাগিব তো সমিত এইফালে তো আমি ৰাতিপুৱাৰ পৰা অহালৈকে এতিয়ালৈকে পূৰা বিজি আৰু এতিয়া অলপ ভাবিছোঁ অলপ লাঞ্চ চ' এতিয়া আমি লাঞ্চ কৰিবৰ কাৰণে বহিছোঁ চ' ভোক লাগিছে কেনেকুৱা বিয়াত আহি কিনে আৰু গাইজ মই ফাৰ্ষ্ট টাইম অসমীয়া বিয়া এটেণ্ড কৰিলোঁ খুবেই ভাল লাগিছে আৰু ইয়াৰ গাঁওখনৰ নাম হৈছে গাঁওখনৰ নাম কি আছিল মই পাহৰিলোঁ কি হাতীয়ামুখ হাতীয়ামুখ বাৰে বাৰে পাহৰি যাওঁ মানে নাথাকে আৰু এনেকুৱা নাম মানে চ' ইয়াৰ গাঁৱৰ যিটো পৰিৱেশ চাই আছে খুবেই ভাল ঠাণ্ডা কোনো হুলস্থুল নাই তাতে ঠাণ্ডা গাঁও খুব ভাল লাগিছে আহি কিনে পৰিৱেশকেইটা আৰু এটা বস্তু বহুত বেয়া লাগিছে কি এজনী ছোৱালী যেতিয়া ঘৰৰ পৰা বাহিৰ কৰি দিয়ে তেতিয়া কেনেকুৱা মানে দুখ অনুভৱ হয় সেইটো ইয়াত আহি কেনে মানে আমি এইটো ফিল কৰিব পাৰিছোঁ মানে গাইজ সঁচাকৈ ছোৱালী এজন ঘৰৰ কিমানখিনি মানে অনুভৱ তাত বেদনাত সোমাই আছে ইয়াত আহি মানে সেইটো অনুভৱ কৰিছোঁ সঁচাকৈ গাইজ অনুভৱ কৰিব পাৰিছোঁ চ' মোৰ এবাৰ কি হৈছিলে চকুৰ পানীত একদম মানে পৰা অৱস্থা তেনেকুৱা হৈ আছিলে মোৰ মানে ইমান বেয়া লাগিছে মানে গৈছে আৰু অসমীয়া বিয়াত বহুত নিয়ম কানুন জানে নাই আপোনালোকে বহুত টাইম গুচি যায় চ' চাই কেনে খুবেই ভাল লাগিছে অসমীয়া বিয়া কেনেকুৱা হয় আপোনালোকক ভিডিঅ'ত দেখাম গাইজ অসমীয়া বিয়া মই ফাৰ্ষ্ট টাইম মোৰ লাইফত ফাৰ্ষ্ট টাইম খাব আহিছোঁ মানে আৰু আজিৰ কেমেৰামেন হৈছে সমিত কেনেকুৱা লাগিছে মানে আজি ভিডিঅ' ফটোশ্বুট কৰি কেনে কেনেকুৱা লাগিছে আজি ফাৰ্ষ্ট টাইম কৰিছে নেকি ফাৰ্ষ্ট টাইম মানে কেনে ভিডিঅ' শ্বুটে বনাওঁ কিন্তু লগৰজনৰ বায়েকৰ বিয়া মোক মাতিছে সিহঁতৰ ফটো কৰিব দুজনে আহিলোঁ আৰু অলপ হেল্প কৰিবৰ কাৰণে চ' সেইখিনিয়ে আৰু ৰাতি আৰু নিয়ম আছে বহুত কিবা কিবি আছে চ' ইমান জল্দি শেষ হৈ নাযায় মানে এটা অসমীয়া বিয়া বহুত লাম্বাকৈ পাতে ন লাম্বাকৈ বহুত নিয়ম কানুন কিবা কিবি থাকে আৰু গাইজ এইটো মাৰোঁ ন ভিতৰত সোমাই যাওঁ ভিতৰৰ ডেক'ৰেশ্যনটো বা কেনেকুৱা বনাইছে চাই লওঁ ন এয়া গণেশৰ মূৰ্তি এটা এনেকৈ বহাই ৰাখিছে আৰু পানী পৰি আছে এনেকৈ এয়া গাইজ বিয়াত আহি কিনে ভাইটিক এটাক লগ পালোঁ খুবেই মৰম লগা
তোমাৰ নামটো কি ভাইটি? পল্লৱজ্যোতি বৰা। তো মোক বহুত হেল্প কৰি আছে, বহুত কিবাকিবি কাম, বিয়াত বহুত কিবাকিবি কাম থাকে। চ' বিয়া যাই কেনে কেনেকুৱা পাইছে? আৰু খোৱা লোৱা কেনেকুৱা খাইছে? ভালেই ন? আৰু কইনা কি লাগে তোমাৰ? জোৰে কোৱা। মাহী লাগে ন? চ' আজি বিদায় দি দিব ন? বেয়া লাগি আছে না? বেয়া লাগি আছে? তো ডেইলি অহা নাই ইয়াতে মাইক লগ কৰিবৰ কাৰণে? হা? বাকী তোমাৰ ঘৰ ইয়াতে ন? নাও কটা পঢ়ি আছা ন? কোন ক্লাছ? 4। ঠিক আছে, বাই বাই এটা দি দিয়া। পাৰ্টি খানাকেইটা কেনেকুৱা হৈছে আজিৰ? একদম গাইজ, আজিৰ বিয়াত মানুহৰ যিমান খোৱা লোৱাৰ দায়িত্ব এয়া কেটাৰিঙে কৰি আছে, বহুত ভালকৈ কৰি আছে। খানা কেনেকৈ দিছে আজি? বঢ়িয়া। কি আইটেম কৰিছে আজি? দালি, ভাজি আৰু মানুহে কমেণ্ট কৰিছেনে নাই? কমেণ্ট বঢ়িয়া আছে কৈছে? ঠিকে আছে, ময়ে খাইছোঁ, খুবেই ভাল বনাইছে, একদম বহুত টেষ্টিকৈ বনাইছে। বিয়া বুলি লাগিছে আৰু নাচনি এইফালে। খুৰীয়ে আমাৰ কাৰণে বহুত কষ্ট কৰি আছে, এয়া চাহ বনাই আছে। এয়া গোটেই দিন খুৰীক দায়িত্ব দিয়া হৈছে চাহ বনোৱাৰ কাৰণে। লাল চাহ ন? খুৰী লাল চাহ বনাই আছে ন? এয়া চাব পাৰি আছে আপোনালোকে। আৰু এইখন গাঁৱৰ মহিলা ৰাইজসকল এয়া চাব পাৰি আছে আপোনালোকে। কইনাৰ কি হয় বাইদেউ আপুনি? খুৰীয়ে হয়। আজি দিনটো কেনেকৈ গ'ল বিয়াৰ? ভালে ভালে গ'ল ন? কইনাৰ কি হয় আপুনি? হা হা? বয়েক। আৰু আপুনি? খুৰীয়েক। আৰু আপুনি? বায়েক হয়। আপুনি কি ক'ব বিয়াৰ? বিয়াখন মানে প্ৰস্তুতিটো কেনেকৈ চলি আছে? ভালেই চলি আছে। অঁ, একদম আপুনি মনৰ পৰা ক'ব বিয়াখন কেনেকুৱা হৈছে? ভাল হৈছে ন? অঁ, আৰু আপোনালোকে কি ক'ব আজিৰ বিয়াখনৰ ওপৰত কিবা ক'ব নেকি? কেনেকুৱা হৈছে প্ৰস্তুতি, কেনেকুৱা চলি আছে? ভালেই চলিছে ন? খোৱা লোৱা কৰিছে? কি ক'ব? ভালেই গৈছে ন? ভাল লাগিছে ন? মাছ খুৱাইছে আৰু মাংস খুৱাব ন? আৰু খুৰী চাহৰ কথা কি ক'ব? চাহ খুৱাইছেনে? আপুনি এতিয়ালৈকে চাহ খোৱা নাই, কাৰণ আপোনাৰ দাঁতে খাকি দি আছে। হা, তামোল পাণ খাই আছে আপুনি। মই তেতিয়াৰ পৰা আপোনাক নটিচ কৰি আছো, আমি তামোল পানী খাই আছে। অঁ, ক'বচোন এতিয়া কি ক'ব বিচাৰিছে? অঁ অঁ, আৰু অঁ, ভাল লাগিছে ন? কইনাই পানী লৈ আনিছে ন? গা ধুৱাই লৈ আহিছে। এয়া গা ধুৱাবৰ কাৰণে আনি আছে। এয়া আৰু গাইছ, এতিয়া হালধি লগোৱা এটা নিয়ম কৰিব চবে মিলি কেনে। এয়া চাব পাৰি আছে আপোনালোকে।
এয়া কইনাক এনেকৈ বহাই কিনে এয়া হাতে এনেকৈ গৈ কিনে গালত অলপ মানে এইটো আৰু অসমীয়া বিয়াত যিটো নিয়ম এইটো কৰিবই মানে আপোনালোকেতো গম পায় যোনে যোনে ভিডিঅ'বোৰ চাই আছে চ' এজন এজনকৈ এনেকৈ নিয়মবোৰ পালন কৰি যাব আৰু এয়া কমেণ্ট কৰি জনাব এইটো কি নিয়ম বা আপোনালোকে এইটো নাজানো মই তাৰপিছত এনেকৈ কইনাক দাঙি কিনে ৰুমলৈ লৈ যাব নিয়মটো শেষ হ'ল এতিয়া গৈ আছে লৈ ৰুমলৈ আৰু গাইজ অসমীয়া বিয়াৰ এইটো কি নিয়ম আপোনালোকে কমেণ্ট কৰি জনাব মই ইমান ভালদৰে নাজানো আৰু মোৰ ফাৰ্ষ্ট টাইম মই অসমীয়া বিয়া এটা এটেণ্ড কৰিলোঁ চ' ইমান মই নাজানো চ' সেইটো কাৰণে আপোনালোকক কৈছোঁ যে কমেণ্ট কৰি আপোনালোকে জনাব এয়া ডালাত কিবা এটা লৈ কিনে এনেকৈ ঘূৰি ঘূৰি কিবা এটা নিয়ম কৰে তাৰপাছত এয়া কিবা এটা এয়া পাণৰ লগত না কিবা এটা হেৰিৰ লগত এনেকৈ তাৰপাছত হাতত এনেকৈ বান্ধি দিয়ে এইটো কি নিয়ম ফাইনেলি গাইজ এতিয়া দৰাৰ গাড়ী আহি আছে আৰু এতিয়া ৰাতি 1:30মান বাজিছে আৰু আপোনালোকে দৰাৰ গাড়ী দেখুৱাই আছোঁ চাই থাকে আপোনালোকে এয়া গাইজ আহি আছে দৰাৰ গাড়ী এয়া দৰাক চাবৰ কাৰণে চব ৰেডি ন ঐ বাইদেউ কেনেকৈ ফিল হৈ আছে কেনেকুৱা লাগি আছে দৰা আহিলে ভাল লাগিছে দৰাৰ কাৰণে স্পেচিয়েল বম এয়া ফাইনেলি দৰাৰ গাড়ী আহি পালে ফাইনেলি দৰা আহি পালে ন দৰা নাই লুকাই দিলা নেকি দৰা ক'ত মিচিং হৈ গ'ল নেকি এ চাউল দলিয়াই আছে গাইজ চাক দৰা বোলে পলালে মিচিং হৈ আছে গাইজ এ গাইজ ফাইনেলি দৰা গাড়ীৰ পৰা নামি আছে টেবুলাৰৰ পৰা হে আয়ুষ্মতী মই ধৰ্ম অৰ্থ কাম মোক্ষ এই চতুষ্বৰ্গ সাধনত তোমাক সাৰথি কৰিম ভগৱানে তোমাক মোৰ কাৰণে দান কৰিছে আজিৰ পৰা তুমি মোৰ সহধৰ্মিনী আৰু গাইজ ফাইনেলি এতিয়া কইনাক বিদায় দিয়া হ'ব এয়া ৰাস্তালৈ লৈ অহা হৈছে আৰু এতিয়া অলপ ভাইটি অলপ কান্দা কটা কৰি আছে নিজৰ ভাই সৰু ভাইটি চ' তেনেকৈ আৰু অলপ বিদায় চিদায় দিব লাগিব আৰু উপায় নাই জানেইতো যেতিয়া বিদায় দিয়া বহুত দুখ
হ'লনে